আজি একদম ফুলমতীয়ে বুলি একদম চাৱাৰ বহালে ঘৰত তাকে আকৌ মোক সেই বনমালীয়ে খবৰটো দিলে কিন্তু এতিয়া মই সঠিক কি গমেই পোৱা নাই লৈছে বা নাই লৈ যি কি নহওক মই অকণমান ষ্টাইলকে গৈ থাকোঁ আমাৰ যে এইবোৰ মতাৰ খবৰেই নাই লোকৰ এইবিলাক চাৱাৰ বহাইছে আমাৰ ঘৰত এইবিলাক কি কৰিছে খাবলৈ বস্তু এটা আনি দিব পাৰো আজি আমি চাউল লগালো নহয় বনমালীক লেবেল দিয়ক লোকৰ ঘৰত চাৱাৰ বহাইছে মোৰ মতাটোৱে খৰিকেইডাল ফালি দিব নোৱাৰে মই খৰি নি ফালি ভাত বনাই খাব লাগে কি যে মোক মালিনীয়ে তো বহুত জিকা লাগিছে জানতে চুৰ কৰি নিবা লাগিছে কোন বাৰু আহক ফুলমতী তই আহিলি বহ ফুলমতী বহ ভাল খবৰ তোৰ ই মোৰতো ভালে মই চাউল লগাইছো ন ঘৰত হয় নেকি তোৰ ভাল না নাই মোৰ আৰু কি কবি মদাহী মানুহলে বিয়া পাতিলো মদ খাই ৰাস্তা ঘাটে পৰি থাকে যিকণ নাক আছিলে সেইকণো কাটিলে মানুহৰ আগত কিনো কবি আৰু কিন্তু চাৱাৰ লগালো গম পাৱ নে তই নাপাও নহয় তহঁতৰ যি কি নহওক ভগৱানে এফালে হলেও ৰক্ষা কৰি হয়নে বাৰু তহঁতে এতিয়া চাৱাৰ লগালি মই কথাটো শুনিছিলো বাৰু এই মোক বনমালীয়ে কৈছিল ৰাতিপুৱা ঘুনুক কৰি মই আকৌ বোলো হয় নে নহয় তই আকৌ মালিনী আহিয়ে থাক নহয় বোলো চাৱাৰ বহাই লেবেল হল নেকি সেনেকে বুলি ভাবিলো আহিলি কাৰণে বাৰু ভাল লাগিল বাৰু মনটো তাকে হেৰি বচোন তই চাহ খাই যাবি দে ফুলমতী চাহ খা আজি খালি চাহে আৰু চাউল লগালি দেখাম ৰ তই অলপমান তই চাহটো খাই লচোন তাৰপিছত তোক লাহে লাহে দেখাইছো গোটেইখিনি বস্তু দেখাম ফুলমতী তোৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে কোনে আনি দিছে বাৰু মোক 3-4 মাহ আগত দেই কোনে আনি দিয়ে মোক মানুহটোৱে আনি দিয়ে হয় নেকি বা তোৰহে দিন আৰু আমাৰ সেই মতাবিলাক ৰখাটোলে গ'ল এইবোৰ জহনি যোৱাবোৰ কি ভাবি আছা নাই একো নাই ভবা এই বৰষুণ দিছে যে বৰ দিগদাৰ হৈছে কাপোৰ বিলাক শুকোৱা নাই তহঁতৰ ঘৰ এই গৰুজনী গাখীৰ খীৰাই আছে নে আছে মই আকৌ ল'ম বুলি ভাবিছিলো গম পাৱ নে এতিয়া আমাৰ মতাটো পাই ল'ব নোৱাৰো নহয় তাৰিখত পইচা দিব নোৱাৰো গম পাৱ নে সেইকাৰণে বচোন দেই কাপোৰকেইটা তিতিব পাৰে বৰষুণে আহিছে মই যাওঁ তাক মই এনেই লেবেল মাৰি কাপোৰযোৰ বাই পনীৰ পৰা খুজি অনা আৰু মই ৰুণৰ পইচা এটা চাউল লগাইছো ফুলমতী চাহ খালি খালো গোটেইখিনি মই গোটেই কাপোৰ চাপোৰ ভৰাই থৈ আহিছো আকৌ বৰষুণ দিব যে গম পাৱ নে আকৌ দিগদাৰ হব কাপোৰ 2-3 দিনৰ শুকুৱাই নাই আৰু হেৰি বাৰীৰে বৰ ডাঙৰ কঁঠাল এটা ভাঙিছো খাই যাবি গৈ খাবি দে কিমান সোৱাদ বুলি ভাবিছ তই একবাৰ খালে আৰু খাওঁ কৰিবি তই এই কঁঠাল খাই যাবি এখন থৈ আহোগে নহলে দে ফুলমতী এই কঁঠাল খা আৰু বতৰৰ ফল বতৰত খাব লাগে গম পাৱ নে তই দে মোলৈ আনো মই তহঁতৰ বাৰীত কঁঠাল লগা নাই নেকি আমাৰ লগা নাই দেখা বঢ়িয়া ভাত ন আৰু আহিবি তই সদায় আমাৰ হলে গম পাৱ নে তই সদায় কঁঠাল খাম তোক মই গুটিকেইটা লৈ নাযাবি আকৌ তই যাবি মই দালিত দি খাব লাগিব গম পাৱ নে দে এতিয়া আমাৰ ঘৰত অকমান শুই লমগে বৈ দেই গধূলি তই নহলেও যাম দে ফুলমতী বহ তোৰতো এতিয়া ঘৰত কাম নাই তই এতিয়া মোৰ লগতে অলপমান শু গধূলিকে মই তহঁতৰ ঘৰলৈ যাব পাৰিম হয় নে বাৰু অকমান শুই লওঁ তাৰপিছত তহঁতৰ ঘৰলৈ যাম তাকে আৰু কঁঠালটো খাই বৰ সোৱাদ লাগিল না দে এতিয়া অলপমান শুই লওঁ নহলে আমাৰ আকৌ ইয়াত শুবলৈ বৰ আৰাম
এইফালে সৌতাই ধুনীয়াকৈ কাৰো দিছো দেই কামুৰিছো ফুলমতি বহু ৰাতি হলো গমেই পোৱা নাই নাই পেটটো কামুৰিছে কঁঠাল খোৱাই হৈছে নেকি হাতীও আহে তই ৰখি দিবি আমাক যোন হবা আমাৰ পাছফালে হাতীও আহে তই ৰখি দিবি নে মই হাগিম বেয়া নহলে ফুলমতি মোক বিৰাট জোৰকে হাগিব দিছ হাতীটো আহিব এইফালে চাই থাক দেই Oh no! হাতীটো আহিছে পাতল পালে পটাপট নেকি অলপমান বাকী আছে দে পটাপট দে আহি পালে বাতল আছে আধা হগা কৰি আহিছো আহিলে নি দে দে অলপমান নেকি মই পলাও তই খা আহিলে চুৰি ফুলমতি গম পোৱা নে মোৰ হাগিৰতহে ভাল লাগিছে একদম মনটো এতিয়াহে একদম পুৰা ভাল লাগিছে গম পোৱা নে তহঁতলৈ যাম নহয় মই কটাৰীখন আৰু হেৰি লৈ লওঁ নহলে মোবাইলটো আৰু চাউলৰ পানীকণো অলপমান ধৰি লওঁ মোৰ চাংজো হয় নেকি চাবি ইয়া নহলে তই যেনিবা চাওঁ চাওঁ কৰি আছ নহয় কৈ দিছে আমাৰ ঘৰত কি ধুনীয়া চাৱাৰ দেখিছ কি হৈছে তোৰ কি ধুনীয়া পানী পৰি দেখিছ মা বেছি বেছি নহয় এতিয়া বেছি লেবেল মাৰা হৈছে আজিকালি তোৰ কি হৈছে তোৰ 50 বেছি হৈছে লেবেল হৈছে নি তোৰ আমাক দেখিছ ভগৱানে ৰক্ষা কৰে তহঁতৰ নিচিনা মানুহক ভগৱানে ৰক্ষা কৰি বুলি নাভাবিবি আমাকো কৰে দেখিছ টিং চাইডে পানী পৰি গৈছে ফুটা কৰি দিছো চাৱাৰ বনি গৈছে মই এনে চাই দেখাই নাই দেখা নাই তই কি বুলি ভাবিছ বেছি লেবেল মাৰিছে তই চাৱাৰ ঘৰত বহাবা চাৱাৰ বুলি নকয় নহয় কি বুলি কয় বেছি বেছি নকবি তোৰ কি হৈছে তোৰ কি হৈছে হা তই আমাৰ ঘৰলৈ যা আৰু আজিৰ পৰা আমাৰ ঘৰলৈ নাহিবি হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান আমি ভালে আছোঁ আজি আমাৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে বহুতে বেছি ভাল পাইছে আৰু আগলৈ আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু আগৰ ভিডিঅ'কেইটাতো বহুত বেছি মৰম দিছে তাৰ বাবে বহুত বহুত বেছি ধন্যবাদ আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকে বন্ধুবৰ্গলৈ প্লিজ শ্বেয়াৰ কৰি দিব আৰু প্লিজ মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'ত আজিলৈ বাই বাই